ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। আজি আমি আৰু অন্য এটা জেগালৈ আহিলোঁ। আমি আকৌ এই ভিডিঅ'টো আৰম্ভণি কৰি আছোঁ ইয়াতে। আজি আমি আহিছোঁ তেজপুৰৰ এক ঐতিহ্যপূৰ্ণ ঠাই অগ্নিগড়ত। এই অগ্নিগড় ঠাইখিনি আপোনালোকে এই ভিডিঅ'টোত চাবলৈ পাব। মই আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ ঠাইখিনি কেনেকুৱা। ঠাইখিনি এটা পাৰ্ক বনাইছে, ধুনীয়া ঠাই, আৰু ইয়াৰ হিষ্টৰীবিলাক বহুতো জানিবলগীয়া কথা আছে। ইয়াত আমাৰ হিষ্টৰীও ইয়াতে আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ভালেমান কথা শিকিবলৈ পাৰিব। যদি এইপিনে চাই, এইপিনে এইটো ব্ৰহ্মপুত্ৰ হয়। ব্ৰহ্মপুত্ৰৰ পাৰতেই এই অগ্নিগড়টো অৱস্থিত। এই আমাৰ কেৰাণী ছাৰ মতিউৰ ৰহমান লস্কৰ। এতিয়া আপুনি কিবা এটা কওক। মই আহিছোঁ আজি আমাৰ অগ্নিগড়ত। হা, আমাৰ স্কুলৰ পৰা ল'ৰা ছোৱালীক লগত লৈ আহি সন্মুখত ব্ৰহ্মপুত্ৰ নদীখন দেখা পায় আৰু বহুত আনন্দ লাগিছে। লগত আমাৰ গাৰ্জেনটো আছে, গাৰ্জেনটোৰ অভিমত ল'ব আমাৰ ছায়েন্সৰ টিচাৰ। থেংক ইউ। আমাৰ ইয়া গাৰ্জেনো আহিছে। তেখেতে সকলে আহি ইয়াত কেনেকুৱা অনুভৱ কৰিছে অলপ জনাব। নাই, ভাল লাগিছে, বহুত ভাল লাগিছে। মই আৰু ফাৰ্ষ্ট আহিছোঁ আৰু অহা নাই। মোৰ ছোৱালী আৰু ল'ৰা আহিছে স্কুলৰ লগত, সেইকাৰণে আহিছোঁ চাবলৈ আৰু টিচাৰসকলক। ধন্যবাদ। এয়া আমি ইৰমান আহমেদ বিদ্যাপীঠ লস্কৰৰ পৰা অগ্নিগড় চাবলৈ আহিছোঁ। আমাৰ এয়া ষ্টুডেণ্ট কেইজন। এয়া আমাৰ ইৰমান আহমেদ লস্কৰ বিদ্যাপীঠৰ অসমীয়া বিভাগৰ শিক্ষক। তেখেতে আহি ইয়াত কেনেকুৱা অনুভৱ কৰিছে তাৰ বিষয়ে অলপ জনাব। আজি আমি ষ্টুডেণ্ট লাইফ লাই তেজপুৰ অগ্নিগড়লৈ আহিছোঁ। আহি পেলাই বৰ ফূৰ্তি লাগিছে, মজা লাগিছে। সকলোৱে একেলগে দেখা পাই বিৰাট ভাল লাগিছে। এতিয়া মোৰ লগত উপস্থিত আছে এয়া প্ৰীতম তেৰাং আৰু সমাজ বিজ্ঞান হিষ্টৰীৰ আমাৰ শিক্ষক তেখেত সঞ্জীৱ সাহা। তেখেতে এই ঠাইখিনিৰ বিষয়ে বিশেষভাৱে বিতংভাৱে জনাব। এতিয়া মই প্ৰথমতে প্ৰশ্ন সুধিব বিচাৰিম যে এই অগ্নিগড়টো কিহৰ বাবে বিখ্যাত? আপোনাৰ অগ্নিগড়টো কিহৰ বাবে বিখ্যাত জনাৰ আগতে ইয়াৰ ৰাজ্যখনৰ বিষয়ে জানিব লাগিব বা প্ৰাচীন অসমৰ বিষয়ে জানিব লাগিব। আমাৰ যোগিনীতন্ত্ৰৰ মতে প্ৰাচীন অসমখনত যেতিয়া নেকি প্ৰাগজ্যোতিষপুৰত নৰকাসুৰে ৰাজত্ব কৰি আছিল, তেতিয়া প্ৰাগজ্যোতিষপুৰৰ লগৰ এখন ৰাজ্য আছিল শোণিতপুৰ ৰাজ্য। প্ৰাগজ্যোতিষপুৰৰ ৰাজ্যৰ ৰজা আছিল নৰকাসুৰ, আৰু এই নৰকাসুৰৰ ৰাজ্যৰ লগতে আছিল শোণিতপুৰ ৰাজ্য, আৰু এই শোণিতপুৰ ৰাজ্যৰ ৰজা আছিল বলিৰ পুত্ৰ দৈত্যৰাজ বান ৰজা। নৰকাসুৰ আৰু এই বান ৰজা দুয়োৰে মাজত বৰ মিত্ৰতা আছিল। এতিয়া আহোঁ আমি এই অগ্নিগড়, আপুনি যিটো প্ৰশ্ন কৰিছিল যে অগ্নিগড় কিহৰ বাবে বিখ্যাত। আমাৰ প্ৰাচীন যে হিন্দু শাস্ত্ৰৰ মতে যোগিনীতন্ত্ৰৰ অনুসৰি যেতিয়া নেকি আপোনাৰ বান ৰজাই এই শোণিতপুৰ ৰাজ্যখন চলাই আছিল, তেতিয়া বান ৰজাৰ এজনী বৰ ধুনীয়া ছোৱালী আছিল, আৰু ছোৱালীজনীৰ নাম আছিল উষা। উষা কালক্ৰমে ডাঙৰ হৈ অহাত বান ৰজাৰ বৰ চিন্তা দিনক দিনে বাঢ়ি গৈছিল। সেয়েহে এই ব্ৰহ্মপুত্ৰ নৈৰ পাৰত এটি গড় বান্ধি আৰু চাৰিওফালে অগ্নিৰে বেৰা দি পেলাই নিজৰ জীয়ৰীক সুৰক্ষিত কৰি ৰাখিব বিচাৰিছিল। সেয়ে এইখিনি ঠাইৰ নাম অগ্নিগড় হ'ল। কিন্তু তৎসত্ত্বেও কি হ'ল, আপোনাৰ কি কৈছিল, উষা ডাঙৰ হৈ আহিল, আৰু উষাৰ এজনী বান্ধৱী আছিল। বান্ধৱীজনীৰ নাম আছিল চিত্ৰলেখা। চিত্ৰলেখাৰ এটি ডাঙৰ গুণ আছিল, তেওঁ চিত্ৰ অংকনত বৰ পাৰ্গত আছিল। সেয়েহে এদিন কি হ'ল, সপোনত উষাই এজন ৰাজকুমাৰক দেখা পালে, আৰু ৰাজকুমাৰক দেখা পাই তেওঁ সেই ৰাজকুমাৰজনৰ প্ৰেমত পৰিল। সেয়েহে তেওঁৰ নিজৰ বান্ধৱী অৰ্থাৎ চিত্ৰলেখাক এই কথা কোৱাত চিত্ৰলেখাই সেই ৰাজকুমাৰজনৰ ছবি আঁকিবলৈ ধৰিলে। এনেকুৱা আঁকোতে হঠাৎ গৈ পেলাই এদিন শ্ৰীকৃষ্ণৰ অংকন কৰিল। তেতিয়াই লগে লগে আপোনাৰ উষাই তাৰ দৰে অৰ্থাৎ শ্ৰীকৃষ্ণৰ দৰে হুবহু হৈছে বুলি কৈছে, কিন্তু অলপ বাকী আছিল। তেতিয়াই
তাৰ শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধৰ ছবি আঁকি দিল আৰু সেইজনেই চিনাক্ত কৰিল আৰু লগে লগে উষাই হয় বুলি সন্মতি প্ৰদান কৰিল আৰু তাৰপিছত উষাই সেই ৰাজকুমাৰ অৰ্থাৎ অনিৰুদ্ধৰ প্ৰেমত পৰাৰ লগে তেওঁ অনিৰুদ্ধৰ লগত বিবাহ হ'বলৈ তেওঁ বলীয়া হৈ গৈছিল, যাৰ ফলস্বৰূপে চিত্ৰলেখাই নিজৰ মায়াৰ বলেৰে অৰ্থাৎ যাদুৰ বলেৰে সুদূৰ গুজৰাটৰ পৰা অনিৰুদ্ধক মায়া কৰি অৰ্থাৎ যাদুৰে হৰণ কৰি আনি অনিৰুদ্ধক গন্ধৰ্ব বিবাহেৰে উষাৰ লগত বিয়া কৰাই দিয়ে আৰু এই কথা গম পোৱাত বান ৰজাই অনিৰুদ্ধক বন্দী কৰি দিয়ে আৰু এই বন্দী কৰাৰ কথা শ্ৰীকৃষ্ণই গম পোৱাত নাতিক উদ্ধাৰ কৰিবলৈ সৈন্য সামন্ত লৈ সুদূৰ গুজৰাটৰ পৰা আহি তেজপুৰৰ ৰাজ্যত উপস্থিত হয়। আৰু এটা ক'বলৈ পাহৰিছোঁ যে বান ৰজা আছিল শিৱৰ ভক্ত অৰ্থাৎ হৰ আৰু শ্ৰীকৃষ্ণ আছিল নিজে স্বয়ং হৰি। সেয়েহে নিজৰ নাতিক বচাবলৈ সুদূৰ গুজৰাটৰ পৰা আহি পেলাই আপোনাৰ শোণিতপুৰ ৰাজ্যত উপস্থিত হৈছিল আৰু শোণিতপুৰ ৰাজ্যত উপস্থিত হৈ পেলাই বান ৰজাৰ লগত যুদ্ধ কৰিবলৈ বিচাৰিছিল আৰু বান ৰজাৰ আহ্বান ক্ৰমে হৰিৰ লগত যুদ্ধ কৰিবলৈ হৰ অৰ্থাৎ শিৱ যুদ্ধ কৰিবলৈ প্ৰস্তুতি চলাইছিল, কিন্তু মাজত আহি পেলাই আপোনাৰ ব্ৰহ্মাই এই যুদ্ধটো ৰখাইছিল। সেয়েহে এই যুদ্ধটোৰ নাম হৰিহৰ যুদ্ধ বুলি কোৱা হয় আৰু এই যুদ্ধত পিছতেই আপোনাৰ শ্ৰীকৃষ্ণৰ কৃপাত বান ৰজা এজন পাৰিষদ হিচাপে থাকি নিজৰ ৰাজ্য চলাই লৈ যায়। নমস্কাৰ। কেনেকুৱা লাগিছে এই ঠাইত আহি অলপ জনাব। নমস্কাৰ। মই যেতিয়া প্ৰথম 2017 আহিছিলোঁ, তাৰপিছত আৰু দ্বিতীয়বাৰৰ বাবে আমি 2022 এই বছৰ আকৌ আমি আহিলোঁ, দুবাৰ আহি পেলাই পৰিৱৰ্তন বুলি ক'লে পৰিৱৰ্তন হৈছে, নোহোৱা নহয়, কিন্তু ভবাৰ মতে ইমান হোৱা নাই পৰিৱৰ্তন কিন্তু হৈছে। জেগাটো বহুত ধুনীয়া পৰিৱৰ্তন মানে চাৰিওফালে বুলি ক'বলৈ গ'লে মানে পানীৰে আৱৰা ব্ৰহ্মপুত্ৰৰ ওচৰ আছে, দেখাত শুৱনি বহুত ধুনীয়া। তাৰপিছতে আমি ওপৰলৈ গৈ ফটো তোলাৰ কাৰণে বহুত ভাল, তাত আপোনাৰ বহুত ফটো তোলাৰ লগে লগে আপোনাৰ দৃশ্য বহুত ভাল হয়, সেইকাৰণে আমি তাত গৈ পেলাই ফটো কেইটামান তুলিলোঁ। তাৰপিছত আহি পেলাই ইয়াত উপস্থিত হৈ হৰি আৰু হৰৰ যুদ্ধৰ যিটো প্ৰতিচ্ছবি ইয়াত দিয়া আছে, এই প্ৰতিচ্ছবিবোৰ আছে আৰু ইয়াত যুদ্ধৰ কিছুমান দৃশ্য দেখুওৱা হৈছে। অলপ আগতে উল্লেখ কৰি গৈছে যে আমাৰ সমাজ বিজ্ঞান ছাৰ, তেখেতে কথাবোৰ আপোনালোকক ভাঙি পাতি কৈছে, যুদ্ধৰ বিৱৰণী আপোনালোকক দাঙি ধৰিছে। তাৰপিছত মোক অলপ কথাটো কোৱাৰ সুযোগ দিয়াৰ বাবে তেখেতকো অশেষ ধন্যবাদ। মোৰ নিজৰ মনৰ ফালৰ পৰা কথাটো ক'ব দিয়াত তাৰ কাৰণে অশেষ ধন্যবাদ। এয়া যুদ্ধৰ কিছুমান দৃশ্য, মই বিশেষ একো নকম, তাৰে মই এই কথাটো বক্তব্য ইমানেই ৰাখিলোঁ। ইয়াতে শিৱ মূৰ্তি এটা ধুনীয়াকৈ বনাই থোৱা আছে আৰু এই ৰজাজন কোন? বান ৰজা। যিহেতু আগতে উল্লেখ কৰি আহিছো যে বান শিৱৰ ভক্ত আছিল। মাছুক ছাৰ, ইংলিছ বিভাগৰ টিচাৰ, তেখেতে ইয়াত আহি কেনেকুৱা অনুভৱ কেনেকুৱা পাইছে তাৰ বিষয়ে অলপ জনাব এতিয়া। নহয় মানে ষ্টুডেণ্ট লৈ আহিছোঁ, প্ৰত্যেক বছৰে আহোঁ, তো এই বছৰ আমাৰ ল'ৰা ছোৱালীয়ে মন দিছে, আমি মন লৈছে, চব মিলিজুলি ইয়াত আহিছোঁ, ভালে লাগিছে, ফূৰ্তি লাগিছে। চাওক কিমান ফূৰ্তি কৰি আছে আমাৰ ল'ৰা ছোৱালীয়ে। এতিয়া 28 তাৰিখৰ পৰা আকৌ ক্লাছ ষ্টাৰ্ট হৈ যাব নিউ ছেশ্যনত। থেংক ইউ। এয়া আমাৰ ইৰমান আহমেদ বিদ্যাপীঠ লস্কৰৰ কেৰাণী ছাৰ, তেখেতে আজিৰ এই কাৰ্যসূচীৰ বিষয়ে কিবা এটা জনাব, কেনেকুৱা অনুভৱ হৈছে। আজি আমি ইৰমান আহমেদ লস্কৰ বিদ্যাপীঠ হোজাই ডিষ্ট্ৰিক্টৰ ডবকাৰ চাংমাজিৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ আজি শিক্ষামূলক ভ্ৰমণ কাৰ্যসূচী হিচাপে ইয়াত আহিছোঁ। নথৈ আনন্দিত হৈছে আমাৰ ছাত্ৰ ছাত্ৰীবিলাক। আমাৰ প্ৰতি বছৰে যেনেকুৱা আহিবলগীয়া হয়, সেই হিচাপত আমিও এইবাৰ আমাৰ অসমৰে এই তেজপুৰ জিলাৰ অগ্নিগড়, ৰাতিপুৱা প্ৰথম কাৰ্যসূচীত অগ্নিগড় আৰু দ্বিতীয় কাৰ্যসূচীত আমি চিত্ৰলেখা উদ্যানখন ভ্ৰমণ কৰিলোঁ। ল'ৰা ছোৱালীক লগত লৈ পানীত বোট, যিটো নৌকা বুলি কোৱা, চলাইছে, গাড়ী চলাইছে, বৰ ভাল লাগিছে। ইয়াত যিসকল আমাৰ কৰ্মচাৰী আছিল তেওঁলোকৰেও বহুত ধুনীয়াকৈ আমাক সহযোগিতা কৰিছে, তাৰ কাৰণে আমি পৰিচালনা সমিতিকো ধন্যবাদ দিছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও আমাৰ যথেষ্ট সহায় সহযোগিতা কৰিছে। গোটেইখিনি ছাত্ৰ ছাত্ৰীয়ে
আমাৰ কথামতে চলিছে, সেইকাৰণে আমাৰো ভাল লাগিছে। অনাগত দিনত আমি আৰু আগলৈ যাম বুলি আশাবাদী। আৰু আমাৰ লগৰীয়া সহপাঠী শিক্ষক শিক্ষয়িত্ৰীসকলে যেনেকুৱা সহায় সহযোগিতা কৰিছে তাৰ বাবে মই মোৰ স্কুলৰ ফালৰ পৰা, বিদ্যালয়ৰ ফালৰ পৰা আমাৰ সকলোকে অশেষ ধন্যবাদ। নমস্কাৰ। আমাৰ ভিডিঅ' আমি ইয়াতে সামৰণি মাৰিম এতিয়া। এই অগ্নিগড়।